গাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু আজি আমি আহিছোঁ আমাৰ পিছফালে থকা পথাৰখনত আৰু বহু দিনৰ মূৰত আহিছোঁ আৰু মানে আমি যোৱা বছৰ আহিছিলোঁ ফটোশ্বুট কৰিবলৈ তো যিহেতু মাঘ বিহু আহিছে গাইজ সেইবাবে আমি ভাবিলোঁ আমাৰ পিছফালে থকা পথাৰখনতে এটা দুটা ফটোশ্বুট কৰোঁ সেইবাবে আজি মন বহিল ফটোশ্বুট কৰাৰ আৰু ফটোশ্বুট আমি ইয়াত পথাৰত উপস্থিত আমাৰ পথাৰখন আপোনালোকক দেখাই আছোঁ এবাৰ চাব অতি সুন্দৰ সূৰ্য ওলাই থকাৰ বাবে আমি আজি এই সূৰ্য পোহৰ মানে আমি সন্ধিয়া টাইমত আহিছোঁ আমি ভাত চাত খাই আহিছোঁ দেই গাইজ সেইবাবে আৰু আপোনালোকক এটা কথা কওঁ এইটো বৰ মানে ক'ত যাই আছোঁ আমি এইটো চেনেলটো মই যোৱা বছৰ মানে 2024 জানুৱাৰী মাহত খুলিছিলোঁ আৰু তেতিয়া মোৰ এক্সাম আছিল সেইকাৰণে মই মানে ভিডিঅ' সিমান কৰা নাছিলোঁ আৰু ভাবিলোঁ এইবাৰ মই 2025 জানুৱাৰীৰ পৰা ফাৰ্ষ্টৰ পৰাই ভিডিঅ' বনাম কিন্তু দুৰ্ভাগ্যৰ কথা হ'ল যে মানে ফাৰ্ষ্ট জানুৱাৰী 2nd জানুৱাৰী 4th জানুৱাৰীৰ পৰাহে কৰিলোঁ 4th জানুৱাৰীৰ পৰাহে কৰিলোঁ নেকি ভিডিঅ' মানে এইকেইদিন টাইম নাপালোঁ বহুত ব্যস্ত থকা গ'লে ঘৰৰ কাম চাম এনেকুৱা কৰে সেইকাৰণে এইকেইদিন কৰিব নহ'ল চ' গাইজ আমি মানে এতিয়া ফটোশ্বুট কৰিম আৰু লগতে বহুত গৰু চৰু আছে কিন্তু আমাৰ লগত মানে গৰু ফটোশ্বুট কৰিব আৰু এই পথাৰখনত মানে কি ইমান অহা নাযায় আৰু যিহেতু মানে এনেকৈ ঘৰৰ পৰা এনেকৈ অহা নাযায় সেইকাৰণে আৰু মানে বেছিভাগ ফটোশ্বুট কৰা বা ফটো চটো উঠা বিহুৰ সময়ত এনেকুৱা টাইমতে অহা যায় আৰু আমি এতিয়া ইয়াতে বহিলোঁ আমি দুটাই কিন্তু আৰু এনেকৈ আপোনালোকে মোৰ এই চেনেলটোৰ জৰিয়তে আশীৰ্বাদ দি থাকিব আৰু ছাপোৰ্ট কৰিব যিমান পাৰে মোৰ নতুন একাউণ্ট সেইকাৰণে অলপ মানে ভিডিঅ' চিডিঅ' ইমান লেট হয় দিয়াত আৰু ভিডিঅ' বনোৱা যায় কিন্তু মানে ভিডিঅ'টো মানে কমপ্লিট নহয় সেইকাৰণে দিব পৰা নাযায় সেইকাৰণে এই দুদিন ভিডিঅ' কিবা কৰি বনালোঁ আৰু আমি পিকনিক খাব গৈছিলোঁ মিনি পিকনিক প্লেন বুলি ভিডিঅ'টো আপোনালোকক দিছে সেইটো ভিডিঅ' চাব লাইক কৰিব আৰু নতুনকৈ যদি এই ভিডিঅ'টো এই চেনেলটোলৈ কোনোবা নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে আপোনালোকে ছাপোৰ্ট কৰিব এই চেনেলটো আৰু ছাপোৰ্ট কৰি আগবঢ়াই লৈ যাব আপোনালোকে অকণমান চাই কিনে ভিডিঅ'টো মানে স্কিপ নকৰিব ভিডিঅ'টো মানে সম্পূৰ্ণকৈ চাব তেতিয়াহ'লে আমাৰো মনটো ভাল লাগিব আৰু তেতিয়াহ'লে আমি আপোনালোকলৈ আৰু মানে ভিডিঅ' বনাই দি থাকিব পাৰিম আৰু আমি আজি পথাৰত আহিলোঁ আৰু যিহেতু মাঘ বিহু কীৰ্তনৰ পৰা হ'ব সৰু ধুনীয়া কোনা আহিলে আমাৰ জানুৱাৰী 13-14 সিমান 13-14 মানৰ পৰা আৰু এতিয়া চবে এতিয়া ভেলাঘৰ মেজি এইবিলাক বনাই আছে মানে হেৰি চেৰি আৰু এই সুন্দৰকৈ গৰুৱে ঘাঁহ হৈ আছে মই ক'লোঁ কি তয়ো গৰুৰ লগতে অলপমান ঘাঁহ গ্ৰহণ কৰাগৈ ৰিক্সানে কিছে ফাল্টু মানে একদম মানে কথা চথা নুশুনেই বেলেগ ঘুমাই থাকে এইগিলাখান কাম আৰু মানে এইটো ভিডিঅ' বেলেগ দে গাইজ এতিয়া হ'ল আৰু এতিয়া আপোনালোকক মাঘ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আগতীয়াকৈ আপোনালোকৰ ফালে মেজি বনাইছে বিধান পঢ়বি তই অলপ ভুল আছে এইটো আমাক কৈ দিব ষ্টাৰ্ট কৰি আছে আপোনালোকক মই আৰু ইমান ধুনীয়া আমি ইয়াতে অলপমান আহিব আহিছোঁ মানে সেইফালৰ পৰা ৰ'দটো পূৰা পৰি কাৰণে মানে এফেক্টটো ভাল নহয় এইফালৰ পৰা মানে পূৰা সেই কাৰণে এফেক্টটো ভাল ন আমি ইয়াত অলপমান বহিছোঁ আলিত অলপ বহিছোঁ আৰু আপোনালোকক পিছফালৰ বেকগ্ৰাউণ্ডটো মানে পিছফালৰখিনি দেখাই আছোঁ এয়া
আকৌ কিমান চান মাৰি আছে চান আৰু আপুনি এটা কথা জানা চান মানে হৈছে আমাৰ সূৰ্য কিন্তু আৰু এটা চান আছে সেইটো চান মানে ফালতু ৰে নকয় ফালতু দে কয় আমি নকওঁ কি ভাবি আছে গৰুটো কাটি গ'ল আৰু আমাৰ গৰুটো মৰম নকৰিলে বেলেগৰ গৰুক দেখা পাই গৈছে বেলেগৰ গৰু নহয় গৰু মানে কি পথাৰ গৰু আমি দেখা পালে বেলেগ গৰুটো কথা দেখিলে অলপমান ভিডিঅ'টো অলপমান বেছি আকৰ্ষণীয় কৰি তুলো এতিয়া আমি এতিয়া বৰ্তমান গৰুৰ কাষত যাই আছোঁ আমি আমাৰ ঘৰৰ পৰা মানে বাটেৰে আহা নাই আমি পিছফালে গৈছোঁ হেৰি পিছফালে গৈছোঁ মানে কি হ'ল গাড়ী কি হ'ল মানে আমাৰ মানে কাম আৰু ইমান লিখিত ক'ব পাৰি কিন্তু ইমান লিখিত কোৱা নাযায় আৰু আপোনালোকে এইটো মানে অলপ মাফ কৰি দিব মানে কি মুখেৰে অলপ কথিত ওলাই আহে মানে লোকেল ভাষা কথিত আৰু মানে কি কথিত ক'লে অলপ আপোন আপোন লাগে এইটো হয় আমি কেনে আৰু গাইজ আপোনালোকক আমি লাষ্ট ফালে এইটো ভিডিঅ'টো ইমান দীঘলে নকৰোঁ আজি খালি চাওক আমি গৰুৰ ফালে আহিলোঁ গৰুৰ কাষলৈ আহিলোঁ গৰুৰ আমি ইফালে 1 মিনিট এটা কথা হ'ল কি আমি যদি সেইফালেদি যাওঁ আৰু অলপমান গ'লে আমি বেজেৰা পাম আপোনালোকে চাৰিআলি বেজেৰা চিনি পায় গতিকে আমাৰ ঘৰৰ এড্ৰেছটো মই কৈ দিওঁ আজি এইটো ভিডিঅ'ত আৰু আমাৰ ঘৰৰ এড্ৰেছটো হৈছে আমি শালমাৰা গাঁৱৰ তিতকুচি মানে চুবুৰীটোত থাকোঁ আৰু তিতকুচি গণক চুবুৰী গতিকে আমাৰ মানে আমি এইখন পথাৰ যিহেতু আমাৰ মানে বস্তি পিছফালে থাকে আৰু এই পথাৰেদি মানে আমাৰ বেজেৰা পায় আৰু পুৰা মানে চিধা পথাৰে আমি গ'লে ডাইৰেক্ট বেজেৰা আৰু গাইজ আপোনালোক এটা দেখাই আছে আমাৰ মদটো ষ্টাৰ্ট কৰিছে বনাবলৈ আৰু পিছফালে সিফালে দেখি মদ বনাই আছে আপোনালোকক মই পিছফালে বেকগ্ৰাউণ্ড কৰি দেখাওঁ মানে ফটো উঠাকলৈকে আহিছে আৰু ফটো উঠি কৰি আছোঁ আৰু ঘৰত যায় আৰু কৰবা বেছি আৰু এতিয়া আমি ভিডিঅ'টো এই ব্লগটো সামৰণি মাৰোঁ আৰু এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ থেংক ইউ ছ' মাছ আৰু আপোনালোকক এটাই অনুৰোধ জনাইছোঁ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰি দিব আৰু প্লিজ অলপ মানে जिसका नाम जैसे शुरुआत होते हैं उनको मैं एक ही बात बोलना चाहूँगा আৰু প্লিজ ছাবস্ক্ৰাইব আৰু এইবিলাক কৰি দিব আৰু আজিলৈ